যিটো 24 ঘণ্টা আপুনি পাইছে সেই 24 ঘণ্টা পৃথিৱীৰ সকলো ব্যক্তিয়ে পায় কিন্তু কিছুমান মানুহে সেই 24 ঘণ্টাতেই সেইবোৰ বস্তু নিজৰ কৰি লয় যাৰ বিষয়ে আমি ভাবি থাকোঁ সেইসকল লোকে প্ৰতিটো মিনিট সোণৰ দৰে ব্যৱহাৰ কৰে আৰু আমি কোনো হিচাপ নিকাচ নোহোৱাকৈ সেই সময় খৰচ কৰি পেলাওঁ জীৱনে মাত্ৰ এটা বস্তু সকলোকে সমানে দিয়ে 24 ঘণ্টা সেই 24 ঘণ্টাৰে কিছুমানে ইতিহাস ৰচনা কৰে আৰু কিছুমানে অজুহাত দি পাৰ কৰে যে মোৰ হাতত সময় নাই সত্য কথাটো হ'ল সময়ৰ কম নহয় লক্ষ্যৰ অভাৱ কিছুমান মানুহে দিনটো এটা লক্ষ্যৰ দ্বাৰা আৰম্ভ কৰে ইফালে আকৌ কিছুমান মানুহে দিনটো আৰম্ভ কৰে মোবাইল চাই ফেচবুক ইনষ্টাগ্ৰামৰ ৰীল স্ক্ৰল কৰি দিনটো আৰম্ভ কৰে অৰ্থাৎ কিছুমান মানুহে দিনৰ প্ৰথম ঘণ্টাতেই দিনটোৰ সমস্ত শক্তি শেষ কৰি দিয়ে মনত ৰাখিব যি ব্যক্তিয়ে দিনটোৰ আৰম্ভণিটো যদি কণ্ট্ৰোল কৰিব নোৱাৰে তেওঁ নিজৰ জীৱনটো কণ্ট্ৰোল কৰিব নোৱাৰে সফল লোকে দিনটোত তিনিটা বস্তু কৰে প্ৰথম হ'ল স্পষ্ট লক্ষ্য তেওঁ জানে আজি তেওঁ কি কৰিব লাগে আৰু সেইটোও জানে যে আজি তেওঁ কি কৰিব নালাগে দ্বিতীয়টো হ'ল অনুশাসন মন যাওক বা নাযাওক তেওঁ মাত্ৰ দৰকাৰী কাম কৰে তৃতীয়টো হ'ল ফ'কাছ সময় তেওঁ সেই ঠাইত খৰচ কৰে যিয়ে তেওঁক আগুৱাই নিয়ে কিন্তু বেছি সংখ্যক লোকে কি কৰে কোনো পৰিকল্পনা নকৰে পইচা হেৰাই গ'লে আকৌ উপাৰ্জন কৰিব পাৰি কিন্তু সময় যদি এবাৰ হেৰাই যায় কেতিয়াও উভতি নাহে সফল ব্যক্তিয়ে জানে কেতিয়া কাম কৰিব লাগে কেতিয়া শিকিব লাগে আৰু কেতিয়া আৰাম কৰিব লাগে কাৰণ কোনো হিচাপ নকৰিলে সময়বোৰ নষ্ট হৈ যায় আপোনাৰ বাৰু 24 ঘণ্টা ক'ত যায় 8 ঘণ্টা আপুনি টোপনিত পাৰ কৰে 8-9 ঘণ্টা চাকৰি বা পঢ়োতে যায় বাকী ৰৈ গৈ 7-8 ঘণ্টা আৰু সেই 7-8 ঘণ্টাই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে সাধাৰণতে এই 7-8 ঘণ্টাটো আমি নষ্ট কৰি পেলাওঁ নষ্ট কৰোঁ ফেচবুক ইনষ্টাগ্ৰাম ৰীলছ এইবোৰ অদৰকাৰী কথাত এইবোৰ সৰু সৰু অভ্যাস কিন্তু এই সৰু সৰু অভ্যাসে আপোনাৰ জীৱনটো নষ্ট কৰি পেলায় আৰু আপুনি এদিন নিজকে সোধে মই আজিলৈ ইয়াতে কিয় আছোঁ কিয় আগবাঢ়িব পৰা নাই সঁচা কথাটো হ'ল সপোন ডাঙৰ হ'লেই জীৱন সলনি নহয় জীৱন সলনি হয় অভ্যাস সলোৱাৰ ফলত যদি সঁচাকৈ সেই 24 ঘণ্টাটো আপুনি সঠিক ব্যৱহাৰ কৰিবলৈ বিচাৰিছে তেনেহ'লে তিনিটা শক্তিশালী নিয়ম পালন কৰিব লাগিব প্ৰতিদিনে প্লেন কৰক পৰিকল্পনা কৰক ৰাতি শোৱাৰ আগত মাত্ৰ 10 মিনিট এটা সময় উলিয়াওক আৰু সেই 10 মিনিটত আপুনি লিখক যে কাইলৈ আপোনাৰ সকলোতকৈ দৰকাৰী তিনিটা কাম কি যদি সেই তিনিটা কাম অন্ততঃ দিনটোত কৰে তেনেহ'লে আপোনাৰ দিনটো সফল দ্বিতীয়তে সকলোতকৈ কঠিন কামটো আপুনি ৰাতিপুৱা কৰক আমি কি কৰোঁ সকলোতকৈ সহজ কামটো আগতে কৰোঁ আৰু কঠিন কামটো পিছুৱাই থৈ দিওঁ কিন্তু সফল লোকসকলে তাৰ ওলোটাটো কৰে প্ৰথমতে টান কাম হাতত লয় সেয়া পূৰ্ণ হৈ গ'লে আত্মবিশ্বাস বহুত বাঢ়ে তৃতীয়টো হ'ল সময়ৰ চোৰক বাধা দিয়ক বৰ্তমানৰ সকলোতকৈ ডাঙৰ চোৰ হ'ল নটিফিকেশ্যন ছ'চিয়েল মিডিয়া অদৰকাৰী ফোন কল যদি 5 মিনিটৰ মূৰে মূৰে মোবাইল চেক কৰাৰ অভ্যাসটো আছে তেন্তে কেতিয়াও কোনো কাম আপুনি একাগ্ৰতাৰে কৰিব নোৱাৰে আৰু সেই একাগ্ৰতা ফ'কাছৰ যি শক্তি সেয়ে আপোনাক সাধাৰণ মানুহৰ পৰা অসাধাৰণ মানুহ হিচাপে গঢ়ি তোলে যিটো কাম কৰে সেই সময়ত সেই কামটোতে সম্পূৰ্ণভাৱে ডুবি কাম কৰক নিজকে কওক নিজকে বুজাওক আগৰ 60 মিনিট অকল মোৰ লক্ষ্যৰ বাবে যেতিয়া সময়ৰ মূল্য আপুনি বুজি উঠে তেনেহ'লে আপোনাৰ জীৱন সলনি হ'বলৈ ধৰে তেতিয়া আপোনাৰ প্ৰতিটো ঘণ্টাক আপুনি সুধিব এই ঘণ্টাই বাৰু মোক মোৰ সপোনৰ ওচৰলৈ লৈ গৈছেনে সফল লোকে সময় খৰচ নকৰে সময় ইনভেষ্ট কৰে প্ৰতিটো ঘণ্টা তেনেকৈ খৰচ কৰে যেন সেয়া তেওঁৰ অতি মূল্যৱান বস্তু আৰু তেওঁলোকৰ লক্ষ্য স্পষ্ট হয় বেছিভাগ মানুহে কষ্ট কৰে কিন্তু তেওঁ গমেই নাপায় যে তেওঁ গৈ ক'ত আছে অদৰকাৰী ঠাইত সময় খৰচ কৰে কষ্ট কৰে কিন্তু সফল লোকসকলে নিজৰ লক্ষ্যৰ ওপৰত কাম কৰে ভাবক কোনো ব্যক্তিয়ে যদি জানে আগন্তুক 5 বছৰত তেওঁ কি হ'ব বিচাৰে তেন্তে প্ৰতিদিন প্ৰতিটো কষ্টই তেওঁক সেইফালে লৈ যাব লক্ষ্য নহ'লে সময় বৰবাদ হোৱাটো নিশ্চিত দৰকাৰ হ'ল শিকাৰ অভ্যাস থকাটো সফল ব্যক্তিৰ এটা কমন অভ্যাস তেওঁলোকে নিতৌ কিবা নহয় কিবা শিকি থাকে যেতিয়া সাধাৰণ মানুহ এজনে খালী সময়ত মনোৰঞ্জন বিচাৰে
সফল লোকে তেনে সময়ত জ্ঞান বিচাৰে। শিকা বন্ধ কৰাটো মানে আগবাঢ়ি যোৱাও বন্ধ কৰা। সফল লোকৰ আৰু এটা অভ্যাস হ'ল না ক'বলৈ শিকা। সফল লোক এজনে সকলো কথাতে হা নকয়। প্ৰতিটো কথাত হা কোৱা মানে তেওঁ জানে যে কিবা নহয় কিবা এটা দৰকাৰী কথাত না কোৱা। সেই কাম মুহূৰ্ততে মানা কৰি দিয়ে যি কামে তেওঁক লক্ষ্যৰ ফালে আগুৱাই নিনিয়ে। কেতিয়াবা আপুনি এনেকৈও কোৱা দৰকাৰ, ক্ষমা কৰিব, এতিয়া সেই কাম মোৰ বাবে দৰকাৰী নহয়।